নমস্কাৰ, মই দীপিকা ৰাজকোঁৱৰ। পাঠ কৰিবলৈ লৈছোঁ ভাস্কৰ দত্তৰ এটি কবিতা। কবিতাটিৰ শিৰোনাম তুমি আহিবা ফাগুনী। তুমি বাৰু আহিবানে ফাগুনী? বসন্তৰ এমুঠি সপোন লৈ, মূৰত উৰণিখন উৰুৱাই, কপালত ৰক্ত চন্দ্ৰ যেন ফুট। বৰ সুন্দৰ, মই যে বিভোৰ হৈ যাওঁ জানা মোৰ কল্পনাৰ পৃথিৱীত। নাচি উঠে মোৰ ঢৌ খেলা মনে। তুমি যদি আহা, শিৰত মোৰ নামৰ সেন্দুৰখিনি লৈ আহিবা। মানুহবোৰে কোৱা শুনা নাই, শিৰৰ সেন্দুৰে দীৰ্ঘজীৱী কৰিব তোমাৰ প্ৰিয়তমৰ আয়ুস। দেউতাৰাক ক'বা, ল'ৰাজন সৰল, বুজি পোৱা। সেই দাম্ভিক দস্যুবোৰতকৈ ভাল হ'ব পাৰে গাঁৱৰ গোৱাল। তুমি আহিলে প্ৰাণ পাই উঠিব মোৰ লঠঙা ডালবোৰ। জীপাল হ'ব মোৰ ঘৰৰ বাকৰিখন, ফুলবোৰ ফুলিব মনৰ বাগিচাত। তুমি আহিবা ফাগুনী, বসন্তৰ প্ৰেম এমুঠি লৈ। মই পদূলিৰ নঙলা মূৰত ৰৈ বাট চাম, অপেক্ষাৰে তোমালৈ বুলি। ধন্যবাদ।